Hello viewers, so welcome back to my channel. মই বহুত দিন পিছত এটা ব্লগ ভিডিও বনাব গৈ আছো আৰু ব্লগ ভিডিওটো হৈ আছে ভৈৰৱকুণ্ড এক প্ৰাকৃতিক সুন্দৰ পৰিৱেশ। আমি এতিয়া গৈ আছো অলপ পিছতে পাম ভৈৰৱকুণ্ড। তো হেল্ল' গাইস তো আমি ফাইনালি আহি পাইছো ভৈৰৱকুণ্ড। এই ভৈৰৱকুণ্ডৰ চাৰিওফালে দৃশ্য দেখাইছো মই দেখ। নিশান হয় তো ডেঞ্জাৰ হয় সবতকে ওপৰত এইটো মই লগালো আৰু এইবিলাক আপোনালোকে দাগ দেখি আছে নহয় এই দাগ দেখি আছে যে আৰু এইটো সাইডতো দাগ দেখি আছে এইটো ফায়াৰিং ৰেঞ্জ হয় এই দাগ বিলাক সব এমুনেশন পাৰ হৈছে এইটো এই ফল দি মানে সব মানে ঘই গৈছে এইটো সাইড দি টাইম ঘুরি ফুরার পিছত এতিয়া ভোক লাগিছে আৰু ইয়া যেটো লাইন দেখিছে এটো ব্ৰেকফাষ্টৰ কাৰণে লাইন আৰু যেহেতু এটো আমাৰ নিয়ম পৰম্পৰা এটো বজাই ৰাখিবই লাগিব ইয়ালা ধাৰতা ইয়াতে হৈ আছে আমাৰ দুপৰীয়া আহাৰৰ কাৰণে বন্দবস্ত ইয়াতে গুৰুজীহঁতে বহুত মেহনত কৰি বনাই আছে কাৰণ আমি এটা বিশেষ কামত আহিছিলোঁ এইটো কাৰণে আৰু তাৰ লগতে মই আপোনালোকক গোটেই ভৈৰৱকুণ্ডৰ দৃশ্যখিনি দেখুৱাবলৈ যত্ন কৰি আছোঁ আপোনালোকে এতিয়া বৰ্তমান মই আহিলোঁ একদম ব্ৰিজৰ ওপৰত আৰু ইয়াতে এটা বস্তু চালোঁ আই লাভ ভৈৰৱকুণ্ড 23 SSB মানে ইয়াতে 23 SSB কেম্প আছে আৰু এইটো যে নদী হৈছে এইটো নদী হৈছে একচুয়ালি অসমৰ নদী আৰু এটা কথা কওঁ ইয়াত অৰুণাচল ভূটান আৰু অসমৰ বৰ্ডাৰ একলগ হৈ আছে ভূটানৰ পৰা যিখিনি পানী যায় এইটো ৰাস্তাৰে পানীখিনি যায় আপোনালোকক মই দেখুৱাব যত্ন কৰি আছোঁ এইটো ৰাস্তা দি পানীখিনি যায় যেতিয়া ইয়াত বহুত পানী হয় তেতিয়া কি কৰে এইফালে যে এটা চেইন আছে এই চেইনটো এইফালে নমাই দিয়ে আৰু এইটো সাইড দি মানে পানীখিনি নগৈ এইখিনি সাইডত মানে লিমিট পানীখিনি যায় আৰু তাৰ পিছত বাকি যিখিনি অভাৰ পানী হয় সেইখিনি পানী এইটো সাইডত এইটো যেটো নদী আছে এইটো নদী একচুয়ালি ওদালগুৰি ডিস্ট্ৰিক্টত পৰিছে মানে এইখন অসমে হয় আৰু নদীৰ হিটু পাৰত অৰুণাচল আৰু এইটো সাইডত ভূটান আছে আৰু ইয়াত আহা পানীখিনি এইটো দুই সাইডৰ পৰা অৰুণাচল আৰু ভূটানৰ পৰা
আহি একদম আমি ভিডিঅ' লাষ্ট পৰ্যায় পালোঁ আৰু ইয়াতে হ'ব খানা একদম ধুনীয়াকৈ আৰু ইয়াতে কাঁহীবিলাক লৈ আছে ধুই আছে আৰু ইয়াত চাওক মই ভাত লৈ আহিলোঁ আপোনালোকক দেখুৱাই আছোঁ আৰু ইয়াতে আমাৰ ছাৰহঁত খাই আছে একদম লাষ্টত ছাৰহঁতে খাই আছে মানে যিমান আছে আৰু চব খাই শেষ কৰি দিব আৰু এইটো একদম ধুনীয়া মানে তামাম পিকনিক প্লেচ হয় আপোনালোকে ইয়াত আহক আৰু সৌন্দৰ্য উপভোগ কৰি যাওক একদম কিবা কবি নেকি আহি একদম লাষ্ট পৰ্যায় পাই গ'লোঁ আৰু মই চাৰিওফালৰ দৃশ্যখিনি আপোনালোকক দেখুৱাবলৈ যত্ন কৰি আছোঁ আপোনালোকে চাওক একদম ধুনীয়া পৰিৱেশ আৰু আজিৰ ভিডিঅ'টো আছিল ইমানেই ভিডিঅ'টো চাই আপোনালোকে কেনে পালে কমেণ্ট কৰি নিশ্চয় জনাব লাইক দিব শ্বেয়াৰ কৰিব ধন্যবাদ